এতিয়া বৰ্তমান অসমত কি চলি আছে জানেনে? তো গাইজ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। এতিয়া প্ৰথম কথাটো হ'ল যে ডাঙৰীয়া কোন? মমিন আলীৰ যিকেইটা বগা ঘোঁৰা আছিলে, মানে দুটা বগা ঘোঁৰা, সেই বগা ঘোঁৰাকেইটাই প্ৰকৃততে ডাঙৰীয়া নেকি? তো বহুতে হয়তো নাজানে যে ডাঙৰীয়া কোন, আৰু সেই 7গৰাকী আইৰ কথা মতে সেই ঘোঁৰাকেইটাকে চবেই ডাঙৰীয়া বুলি মানি ল'লে, কিন্তু সঁচাকৈ সেই ঘোঁৰাকেইটাই জানো ডাঙৰীয়া? তো জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকক। তো বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি প্ৰায় 1-1.5 মাহৰ আগত মানে এখন গাঁৱৰ 7গৰাকী মহিলাৰ গাত আই লম্ভিছিলে, আৰু সেই আই লম্ভা কথাটো বহুতে বিশ্বাস কৰিছিলে আৰু বহুতে বিশ্বাস কৰা নাছিলে। কিন্তু সেই 7গৰাকী আয়ে কোৱা মতে সেইখন গাঁৱত ডাঙৰীয়া আহি দেখা দিব, আৰু তেখেতলোকৰ কথা মতেই তাৰ পিছদিনাখন দুটা বগা ঘোঁৰাই আহি সেই গাঁওখনত দেখা দিছিলে, আৰু সেই বগা ঘোঁৰা দুটাক গাঁৱৰ মানুহখিনিয়ে গামোচা চেলেং পিন্ধাই আদৰি আনি পূজা পাতল কৰি বগা ঘোঁৰা দুটাক ৰঙা কৰি দিছিলে। আৰু তেতিয়াই যিসকল মানুহে আইলম্ভা কথাটো বিশ্বাস কৰিছিলে তেখেতলোকে আৰু সেই আইলম্ভা কথাটো যে সঁচা আৰু বেছি বিশ্বাস কৰিবলৈ বাধ্য হৈ গৈছিলে। কিন্তু তাৰ পিছতে আচল কথাটো মানে আচল ৰহস্যটো ফাদিল হৈছিলে। মানে সেই যি দুটা বগা ঘোঁৰা আছিল, সেই বগা ঘোঁৰা দুটা আছিলে মমিন আলীৰ। মানে সেই বগা ঘোঁৰা দুটা মালিক আছিলে মমিন আলী, আৰু মমিন আলীৰ ঘৰৰ পৰা বগা ঘোঁৰা দুটা আহি সেইখন গাঁও পাইছিলহি। সেই কথাটো যেতিয়া মমিন আলীয়ে সেই ঘোঁৰা দুটাক বিচাৰি আহি সেই গাঁওখন পালেহি, আৰু নিজৰ ঘোঁৰাকেইটাই যেতিয়া মালিকক দেখি সেই মমিন আলী ওচৰলৈ ঘোঁৰাকেইটা দৌৰি গ'ল, তাৰ পিছৰ পৰা আচলতে যেতিয়া এই কথাটো নিউজত বাজিলে যে সেই ঘোঁৰাকেইটা আচলতে ডাঙৰীয়া নহয়, মমিন আলীৰহে ঘোঁৰা আছিলে, যেতিয়া এই কথাটো নিউজত বাজিলে তেতিয়াৰ পৰা মানে অসমত, গোটেই অল অসমত এই কথাটো পূৰা মানে ভাইৰেল হৈ গ'ল। য'তে চাওক, ফেচবুক, ইনষ্টা, ইউটিউব, য'তেই নাচাওক কিয় এটাই কথা, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। আনকি অসমীয়াৰ সংস্কৃতিটো সেই কথাটো শুনা গৈছে। অসমীয়াৰ সংস্কৃতি মানে মই ভাওনাৰ কথা যদি ক'ব যাওঁ, ভাওনাটো এই কথাটো বাজিছে। শুনা পালোঁ সৌখিদিনা এখন ভাওনাটো এই কথাটো ওলাইছিল, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। ভাওনাটো দেখা গৈছিল, আৰু ভাওনাৰ বাহিৰে বিহু মঞ্চতো ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এই শব্দটো শুনা গৈছিল। মানে আজি 1-1.5 মাহৰ পৰা এই শব্দটো ইমানেই শুনি আহিছোঁ, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। মানে শুনি ইমান অশান্তি লাগি গৈছে। বাছ হাত জোৰ কৰি এটাই ক'ব পাৰোঁ, बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। এই কথাটোতে সংগতি ৰাখি এটা কথা কওঁ, আচলতে ডাঙৰীয়াৰ কনচেপ্টটো সম্পূৰ্ণ বৰ্তমান সলনি হৈ গৈছে। বৰ্তমান সময়ত যিবিলাক সৰু কণ ল'ৰা ছোৱালী আছে, তেখেতক যদি আমি সেইসকলক যদি আমি 20 বছৰ পিছত সোধোঁ যে ডাঙৰীয়া কোন, তেতিয়া আচলতে তেখেতলোকে সেই সৰু বাচ্ছাবিলাক যেতিয়া ডাঙৰ হৈ যাব, তেতিয়া সিহঁতে ক'ব যে সেই মমিন আলীৰ যিকেইটা বগা ঘোঁৰা, সেই বগা ঘোঁৰাকেইটাই ডাঙৰীয়া আছিল। কিন্তু যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া আচলতে আমাক আইতা আৰু ককাহঁতে কোৱা মতে, যেতিয়া আমাৰ মা দেউতাই বা আইতা ককাহঁতে সন্ধিয়া সময়ত ধূপ ধূনা জ্বলায়, সেই সন্ধিয়াখিনি সময়ত বগা ঘোঁৰাত বগা সাজপাৰ পিন্ধি অহা এটা অদৃশ্য শক্তিয়ে হৈছে ডাঙৰীয়া, আৰু সেই অদৃশ্য শক্তিটোক আমি ডাঙৰীয়া বুলি জানিছিলোঁ বা আইতা ককাহঁতে আমাক কৈছিলে। কিন্তু সেই ডাঙৰীয়াৰ কনচেপ্টটো এতিয়া বৰ্তমান সলনি হৈ গ'ল, আৰু সেই 7গৰাকী আইৰ কাৰণে এই কনচেপ্টটো সলনি হৈ গৈছে। গতিকে যোনে জানে বাৰু বেলেগ কথা, যোনে নাজানে কৈ দিছোঁ, আচলতে সেই বগা ঘোঁৰাকেইটাই ডাঙৰীয়া নাছিলে। সেই বগা ঘোঁৰাত আচলতে ডাঙৰীয়া সেই বগা ঘোঁৰাতে উঠি আহে যেতিয়া আমি সন্ধিয়াখিনি সময়ত ধূপ ধূনা জ্বলাওঁ, নামঘৰত দবা কোবাই, সেইখিনি সময়তে আচলতে সেই অদৃশ্য শক্তিটোৱে দেখা দিয়ে। আমি আজিলৈকে দেখা নাই, কিন্তু আইতা ককাহঁতে আমি কোৱা শুনিছিলোঁ, বগা ঘোঁৰাত বগা সাজপাৰ পিন্ধি সেই ডাঙৰীয়া নামৰ অদৃশ্য শক্তিটো সেইখিনি সময়ত দেখা দিয়ে। কিন্তু মমিন আলীৰ বগা ঘোঁৰাকেইটাই ডাঙৰীয়া নহয়। বাছ হাত জোৰ কৰি আকৌ এবাৰ কৈছোঁ, बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। সেই ডাঙৰীয়া কনচেপ্টটো আৰু ডাঙৰীয়া আহিছে আঁতৰি দিয়ক বন্ধ কৰক।